নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্য এটা ধৰ্মমূলক ভিডিঅ'লৈ মোৰ শাস্ত্ৰ কথা ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, আজি আমি ক'বলৈ গৈ আছোঁ মহাভাৰতৰ লগত জড়িত 18 সংখ্যাটোৰ ৰহস্যৰ বিষয়ে। মহাভাৰতৰ লগত জড়িত এই 18 সংখ্যাটো অতি ৰহস্যময়। আহক জানিলোঁ মহাভাৰতৰ লগত জড়িত 18 সংখ্যাটোৰ মহত্ব তথা ৰহস্য কথা। বন্ধু বান্ধৱী, ভিডিঅ' ভাল লাগিলে এটা লাইক কৰি দিব আৰু যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই অল কৰি ৰাখক, যাতে আমি দিয়া ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপুনি পাই থাকে। বন্ধু বান্ধৱী, বিশ্বৰ বৃহত্তম মহাকাব্য মহাভাৰতৰ লগত জড়িত 18 সংখ্যাটো অতি ৰহস্যময় তথা মহত্বপূৰ্ণ। মহাভাৰত গ্ৰন্থত মুঠ 18টা অধ্যায় আছে। মহাভাৰতৰ এই অধ্যায়বোৰক পৰ্ব বুলি কোৱা হয়। এই পৰ্বসমূহৰ নাম হ'ল আদি পৰ্ব, সভা পৰ্ব, বন পৰ্ব, বিৰাট পৰ্ব, উদ্যোগ পৰ্ব, ভীষ্ম পৰ্ব, দ্ৰোণ পৰ্ব, অশ্বমেধিক পৰ্ব, মহাপ্ৰস্থানিক পৰ্ব, সৌপ্তিক পৰ্ব, স্ত্ৰী পৰ্ব, শান্তি পৰ্ব, অনুশাসন পৰ্ব, মৌখল পৰ্ব, কৰ্ণ পৰ্ব, শল্য পৰ্ব, স্বৰ্গাহৰণ পৰ্ব আৰু আশ্ৰমবাসিক পৰ্ব। মহাভাৰতৰ কুৰুক্ষেত্ৰ যুদ্ধ মুঠ 18 দিন চলিছিল। তেতিয়া সেই কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক শ্ৰীমদ ভাগৱত গীতাৰ জ্ঞান প্ৰদান কৰিছিল আৰু শ্ৰীকৃষ্ণৰ শ্ৰীমদ ভাগৱত গীতাৰ কথাও মুঠ 18 দিনেই চলিছিল। শ্ৰীমদ ভাগৱত গীতাত 18টা অধ্যায় আছে। গীতাৰ এই অধ্যায়বোৰক যোগ বুলি কোৱা হয়। এই যোগবোৰৰ নাম এনেধৰণৰ: বিষাদ যোগ, সংখ্যা যোগ, কৰ্মযোগ, জ্ঞান যোগ, কৰ্ম সন্ন্যাস যোগ, ধ্যান যোগ, জ্ঞান বিজ্ঞান যোগ, অক্ষৰ ব্ৰহ্মা যোগ, ৰাজবিদ্যাৰাজ যোগ, বিভূতি যোগ, বিশ্বৰূপ দৰ্শন যোগ, ভক্তি যোগ, ক্ষেত্ৰ ক্ষেত্ৰজ্ঞ বিভাগ যোগ, গুণত্ৰয় বিভাগ যোগ, পুৰুষোত্তম যোগ, দৈবাসুৰ সম্পদ বিভাগ যোগ, শ্ৰদ্ধাত্ৰয় যোগ আৰু সাম্যাসত খৰ্গ যোগ। বন্ধু বান্ধৱী, 18 দিনলৈকে চলি থকা কুৰুক্ষেত্ৰ যুদ্ধত মুঠ 18 অক্ষয়ণী সেনাই ভাগ লৈছিল। ইয়াৰ ভিতৰত কৌৰৱৰ 11 অক্ষয়ণী সেনা আৰু পাণ্ডৱৰ 7 অক্ষয়ণী সেনা আছিল। বিজ্ঞ পণ্ডিতসকলে এই কুৰুক্ষেত্ৰ যুদ্ধত 18 সূত্ৰধৰ থকা বুলি কৈছে। এই 18 সূত্ৰধৰসমূহৰ নাম হ'ল ধৃতৰাষ্ট্ৰ, দুৰ্যোধন, দুঃশাসন, কৰ্ণ, শকুনি, ভীষ্ম, দ্ৰোণ, কৃপাচাৰ্য, অশ্বত্থামা, কৃতবৰ্মা, শ্ৰীকৃষ্ণ, যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱ, দ্ৰৌপদী আৰু বিদুৰ। 18 অক্ষয়ণী সেনাই ভাগ লোৱা 18 দিনলৈকে চলা মহাভাৰতৰ এই কুৰুক্ষেত্ৰ যুদ্ধৰ শেষত মুঠ 18 সেনা জীৱিত থকা বুলি বিজ্ঞ পণ্ডিতসকলে কয়। জীৱিত থকা সেনাসকলৰ ভিতৰত পাণ্ডৱ পক্ষৰ 15 জন আৰু কৌৰৱ পক্ষৰ 3 জন যোদ্ধা আছিল। বন্ধু বান্ধৱী, কৌৰৱ পক্ষৰ জীৱিত থকা যোদ্ধা 3 জন আছিল হস্তিনাপুৰৰ কুলগুৰু কৃপাচাৰ্য, গুৰু দ্ৰোণৰ পুত্ৰ অশ্বত্থামা আৰু যাদৱবীৰ কৃতবৰ্মই জীৱিত আছিল। কৃতবৰ্মই ভগৱান শ্ৰীকৃষ্ণৰ এজন অক্ষয়ণী সেনাৰ সেনাপতি ৰূপত কৌৰৱ পক্ষত যোগদান কৰিছিল। বন্ধু বান্ধৱীসকল, পাণ্ডৱ পক্ষৰ 15 জন সেনা জীৱিত থকা বুলি কয় যদিও হিচাপ কিতাপ কৰি 15 জন সেনা পোৱা হোৱা নাই। কুৰুক্ষেত্ৰৰ যুদ্ধত পাণ্ডৱ পক্ষৰ 8 জন সেনাহে জীৱিত আছিল। পাণ্ডৱ পক্ষৰ জীৱিত থকা সেনাকেইজন হ'ল অৰ্জুনৰ ৰথৰ সাৰথি কৃষ্ণ, যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱ, সাত্যকী আৰু পাণ্ডৱ পক্ষত যোগদান কৰা ধৃতৰাষ্ট্ৰৰ পুত্ৰ যুযুষ্ঠ আছিল। গতিকে কুৰুক্ষেত্ৰ যুদ্ধৰ শেষত কৌৰৱ পক্ষৰ 3 জন যোদ্ধা আৰু পাণ্ডৱ পক্ষৰ 8 জন যোদ্ধা, মুঠ 11 জন যোদ্ধাহে জীৱিত পোৱা গৈছিল। প্ৰিয় দৰ্শক, আমাৰ ভিডিঅ'টোৰ উদ্দেশ্য বিশ্বৰ মহান মহাকাব্য মহাভাৰতত সকলো কথা কিয় 18 সংখ্যাতহে হৈছিল। মহাভাৰতৰ লগত জড়িত এই 18 সংখ্যাৰ সংযুক্তত কি ৰহস্য লুকাই আছে সেই কথা আজিলৈ কোনো বিজ্ঞ পণ্ডিতে ভেদ কৰিব পৰা নাই।
প্ৰিয় বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টি ইমানেই। ধন্যবাদ।